গাৰ্ডেন এখন আছে মানে বেলকনি দিয়ে আৰু ধুনীয়াকৈ একদম ফুল চুল সজা আছে টাউনত সেইখিনি দেখাম কেনেদৰে শ্বুটিং আছে গোটেইখিনি দেখাম গতিকে স্কিপ নকৰাকৈ গোটেইকেইখনকে চাই ৰাখিম মই আপোনালোকক কৈছিলোঁ ভিডিঅ' আৰম্ভণিতে খুব ধুনীয়া এটা লোকেশ্যনত আজি আমাৰ শ্বুটিং হৈ আছে তাত থাকি খুব ভাল লাগিছে মানে আমি শ্বুটিং কৰি আছোঁ যদি মানে মাইণ্ডবিলাক ফ্ৰেছ লাগি আছে মানে খুব ধুনীয়া এটা এনভাইৰমেণ্ট ভিতৰৰ পৰিৱেশ আপোনালোকক দেখাইছোঁ কি ধুনীয়াকৈ ৰাখিছে ধুনীয়া ধুনীয়া শ্ব'পিচ বাহিৰৰ পৰা অনা ওলাইছে আৰু এইফালে আপোনাৰ খুব ধুনীয়া এটা বেলকনি নহয় একচুৱেলি এইটো ৰুমৰ সমানে আৰু খুব ধুনীয়াকৈ ৰাখিছে দেখিছে কিমান ফুল আছে খুব ধুনীয়া একদম চিষ্টেমেটিককৈ ৰাখি থৈছে ময়ো ফুল ভাল পাওঁ অলপ চলপ ঘূৰিছোঁ ঘৰটো কিন্তু ইমান কৰিব পৰা নাই কিন্তু ইয়াত দেখি মানে খুব ভাল লাগি গৈছে ইমান ঘৰতো কৰিম তেনেকুৱা লাগি গৈছে কিন্তু আপোনালোককো পৰিৱেশটো অলপ দেখাই দিছোঁ আৰু আছে ভাল লগা মই দেখাম এতিয়া আপোনালোকে চাই থাকক দেৱজিতে কিহৰ কাৰণে বা কৰি আছে কিহৰ কাৰণে বা কৰি আছে লৈ ল'বা আমাৰ ডাইৰেক্টৰ ছাৰ দেই আৰু আমাক মৰম দিব নীলাঞ্জনাক নহ'লে আমাৰ ডাইৰেক্টৰ ছাৰ ডিপ্ৰেশ্যনত আহি গৈছে কাজল হেনো ডাইৰেক্টৰ হ'ব এডি কৰিম বুলি ৰিকুৱেষ্ট কৰিছে এতিয়া মই তাইক দিছোঁ তাইক ভাবি ডিৰেক্টৰ আজি এডি কৰি আছে মোৰ লগত কাটি কেনেকৈ কাটি তাই এবাৰ দুখাই দিছে তাই ভাবি ডিৰেক্টৰ বুজা নাই